নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ফাগুনৰ 11 তাৰিখ, ইংৰাজী 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ শুক্ৰবাৰ। আজি সূৰ্য উদয় হ'ব 5:56 আৰু সূৰ্যাস্ত সময় হ'ব 5:17। আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি, তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ আৰু তাৰপিছত অৰ্চনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱাৰ শিশুসকলৰ ৰাশি হ'ব মীন ৰাশি। বন্ধুসকল, আজি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুত কষ্টৰে পাৰ হ'ব। কষ্টৰ ফল আজিৰ দিনটোত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব। নিজৰ কামবোৰ আপোনালোকে সুন্দৰকৈ কৰি যাবলৈ চেষ্টা কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। জটিলতা আহিলেও নিজৰ বল বুদ্ধিৰে কামবোৰ সমাধান কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত শুভ যদিও কিছু ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ থাকিব। লেনদেন কৰোঁতে কিছু সাৱধানতাৰ আপোনালোকৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কাহ চৰ্দি আদি দৰে সমস্যাবোৰ আপোনালোকৰ দেখা দিব পাৰে, গতিকে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব। পৰিয়ালৰ সৈতে এটা ভাল মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত মধ্যম দেখা যায়, যদিও মতানৈক্য হ'ব পাৰে, সেয়া সামান্য। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব। নিবনুৱাসকলৰ কিছু সমস্যা দূৰ হ'ব। আপোনালোকৰ আজিৰ দিনটোত হনুমান চালিচা আপোনালোকে কৰি বা তেওঁৰ আৰাধনা কৰি দিনটো কামবোৰ কৰি গ'লে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 2। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বিশেষ আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে, যদিও সেই সমস্যাবোৰ সমাধান কৰিবলৈ আপোনালোকে সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ কামবোৰ নিজে সম্পাদন কৰিবলৈ চেষ্টা কৰিব। আনৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি নচলিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কিছু লোকে আপোনালোকৰ হানি কৰিব বিচাৰে বা আপোনালোকৰ বেয়াটো কামনা কৰিব পাৰে, গতিকে নিজৰ কৰ্মবোৰ কৰি যাবলৈ চেষ্টা কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত কিছুমান সমস্যা দেখা দিব পাৰে। ঘৰৰ কোনো ব্যক্তিৰ সৈতে মতানৈক্যৰ হ'ব পাৰে, যদিও সেয়াৰ সামান্য। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজিৰ দিনটোত নিজৰ ব্যৱসায় ক্ষেত্ৰত নিজৰ কৰ্মবোৰ সুন্দৰভাৱে কৰি যাবলৈ চেষ্টা কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ দায়িত্ববোৰ আনৰ ওপৰত দি বা গুৰু দায়িত্ব আনৰ ওপৰত দি আপোনালোকে তেওঁলোকৰ অতি সহজতে বিশ্বাসত নল'ব, লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে নিজৰ কৰ্মবোৰ নিজে কৰি যাবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে কিছু সজাগ হ'ব বা ধ্যান দি চলিব। নিজৰ খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব। আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হ'ব। ৰোমান্টিক এটা পৰিৱেশ আপোনালোকে পাৰ কৰা দেখা পোৱা যায়। নিবনুৱাসকলৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ পথ আপোনালোকৰ মুকলি হ'ব। বিশেষ ব্যক্তিৰ পৰা আপোনালোকে কিছু পৰিমাণে উপকৃত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাবোৰ দূৰ হোৱা দেখা পোৱা যায়। আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বন্ধুসকল, চেনেলটো যদি একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। এবাৰ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ কৰ্মৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব। আত্মবিশ্বাসেৰে নিজৰ কামবোৰ কৰি যোৱাৰ চেষ্টা কৰিব। মানসিকভাৱে শান্তি লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ দায়িত্ব আৰু কৰ্তব্য সুন্দৰভাৱে পালন কৰা দেখা যাব। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় সংক্ৰান্তত কিছু যাত্ৰা আপোনালোকে কৰিব পাৰে, গতিকে যাত্ৰা কৰোঁতে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব। নতুন পথ আপোনালোকৰ মুকলি হোৱাৰ দেখা পোৱা যায়। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মাজত
বা ঘৰখনৰ মাজত সুখ সমৃদ্ধিৰ বৃদ্ধি পাব। বৈবাহিক জীৱনত নিজৰ জীৱন সংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰা দেখা পোৱা যায়। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত সুন্দৰভাৱে পাৰ হৈ যোৱা দেখা পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মাজত বিশ্বাস আপোনালোকৰ বৃদ্ধি পাব। ইজনে সিজনৰ প্ৰতি যিখিনি ৰেচপেক্ট বা সন্মান সেইখিনি আপোনালোকৰ বৃদ্ধি পোৱা দেখা পোৱা যায়। আজিৰ দিনটোত বিশেষকৈ নিবনুৱাসকলৰ কিছু পৰিমাণে তেওঁলোকক কিছু সকাহ লাভ কৰিব। কিছুমান ব্যক্তিৰ সান্নিধ্য বা গুৰু সদৃশ ব্যক্তিৰ পৰা যথেষ্ট উপকৃত হ'ব। তেওঁলোকে কিছুমান পৰামৰ্শ আগবঢ়াব যিয়ে নেকি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা কামবোৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত যথেষ্ট প্ৰেৰণা আগবঢ়াব। আজিৰ দিনটোত মিথুন ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব মটীয়া আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বন্ধু-বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল কেইটানৰ অন্য এটা ৰাশিলৈ। এইবাৰ আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হোৱাৰ কামনাৰে ৰাশিফল কেইটানলৈ আগবাঢ়িছোঁ। বন্ধু-বান্ধৱীসকল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত সমনীয়াৰ সৈতে বা নিজৰ যিখিনি লগত কাম কৰে সেইসকল ব্যক্তিৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰা দেখা পোৱা যায়। তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মক লৈ তেওঁলোকে গৌৰৱ অনুভৱ কৰিব। কৰ্মৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসেৰে কামবোৰ কৰা দেখা যাব। কৰ্মত নিজৰ কামবোৰ সুন্দৰভাৱে কৰি যাব পাৰিলে বা কৰা দেখা পোৱা যায় আৰু তাৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ যিসকল ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত জড়িত ব্যক্তি আছে তেওঁলোকৰ কষ্টৰ অধিক হ'ব যদিও সফলতা লাভ কৰিব। ধৈৰ্য ধৰি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশটো আজিৰ দিনটো সুন্দৰভাৱে পাৰ হৈ যোৱা দেখা পোৱা যায়। কিছু ক্ষেত্ৰত আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব। কিছু ক্ষেত্ৰত অনৰ্থক আপোনালোকৰ খৰচ বা আৰ্থিকভাৱে কিছু অনৰ্থক খৰচ বৃদ্ধি হ'ব পাৰে বা খৰচ পাতি হ'ব পাৰে। গতিকে যিখিনি প্ৰয়োজনীয় বস্তু বা যিখিনি ক্ৰয় নকৰিলে নহয় তেনেবোৰ বস্তুৰ ক্ষেত্ৰতহে আপোনালোকে ধন খৰচ কৰিব। আজিৰ দিনটোত আপোনালোকৰ যিসকল নিবনুৱা আছে তেওঁলোকৰ নিবনুৱাসকলৰ সমস্যাবোৰ কিছু পৰিমাণে দূৰ হোৱা বা হ্ৰাস পোৱা দেখা পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোৰ সুন্দৰ এটা মুহূৰ্ত। আকস্মিক আপোনালোকৰ মাজত যোগাযোগ হ'ব পাৰে বা কোনো ধৰণৰ বজাৰ সংক্ৰান্তীয় কামত আপোনালোকে যাত্ৰা কৰাৰ দেখা পোৱা যায়। আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্কট ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান দি চলিব। যাতায়াত কৰোঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব। পিতৃ মাতৃৰ স্বাস্থ্য পাতিক লৈ কিছু ব্যস্ততা দেখা পোৱা যায়। আজিৰ দিনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজি ৰাশিফল শিতানৰ সিংহ ৰাশিলৈ আগবাঢ়িছোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুন্দৰভাৱে পাৰ হৈ যোৱা দেখা পোৱা যায়। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অধিক কষ্ট হ'ব যদিও সেই কষ্টৰ আপোনালোকে উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে নিজে আত্মবিশ্বাসেৰে কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। নিজৰ কৰ্মবোৰ আনৰ ওপৰত নিৰ্ভৰ কৰি নচলিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত নতুন পথ মুকলি হ'ব। অৰ্থ আগমনৰ বা অৰ্থ লাভৰ এটা ভাল পথ আপোনালোকৰ মুকলি হোৱা দেখা পোৱা যায়। কোনো বিশেষ ব্যক্তিৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব। সেইসকল ব্যক্তিৰ সৈতে বা এনে কিছু ব্যক্তিৰ সৈতে আপোনালোকৰ বন্ধুত্ব গঢ় লৈ উঠিব যিয়ে নেকি আপোনালোকৰ ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব আৰু ভৱিষ্যতে আপোনালোকৰ তেওঁলোকৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সেইসকল ব্যক্তিৰ সৈতে আপোনালোকে কেতিয়াও মতবাদ বা তেওঁলোকৰ প্ৰতি যি ধৰণৰ ভাৱ সদায় আপোনালোকে ৰাখিব। তেওঁলোকৰ সৈতে মিলিজুলি এটা ভাল পৰিৱেশ সদায় বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব। সেইখিনি ক্ষেত্ৰত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত এটা সুন্দৰ মুহূৰ্ত পাৰ কৰা দেখা পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। আজিৰ দিনটোত নিবনুৱাসকলৰ কিছু সমস্যা দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ পিতৃ মাতৃৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰা দেখা পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে উৎসাহী বা ৰোমান্টিক এটা পৰিৱেশ আপোনালোকৰ দেখা পোৱা যায়। সামাজিকভাৱে আপোনালোকে কিছুমান দায়িত্ব আপোনালোকে লাভ কৰিব। নিজৰ দায়িত্ববোৰ সুন্দৰভাৱে পালন কৰিলে বা সুন্দৰভাৱে কৰি যাব পাৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সুনাম আপোনালোকৰ বৃদ্ধি পাব। আজিৰ দিনটো শুভ ৰং হ'ব মুগা ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 9। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি। এইবাৰ আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত এনে কিছুমান সময় বা এনেকুৱা এটা পৰিস্থিতি আপোনালোকৰ মুখামুখি হ'ব পাৰে যি নেকি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তিত হৈ থকা দেখা পোৱা যায়।
কৰ্মৰ ক্ষেত্ৰত কোনো সমস্যাবোৰ আহিলে সমস্যাবোৰ নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে ভাবি চিন্তি সুন্দৰভাৱে কৰি যাবলৈ চেষ্টা কৰিব। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত কষ্টৰ হ'ব যদিও কষ্টৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধৈৰ্য ধৰি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ মাজত আজিৰ দিনটো কোনো কথাক লৈ সৰু কথা বতৰাক লৈ আপোনালোকৰ মতভেদৰ সৃষ্টি হ'ব যদিও বা মতানৈক্য আহিব যদিও সেয়া সামান্য নিজৰ অধীনত থাকিব। মিলিজুলি থাকিবলৈ আপোনালোকে সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত আনন্দৰে পাৰ হৈ যোৱা দেখা পোৱা যায়। ঘৰৰ মানুহৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান দিব। খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব। আজিৰ দিনটোত কন্যা ৰাশি জাতক জাতিকা বিশেষকৈ নিবনুৱাসকলৰ সমস্যাবোৰ কিছু পৰিমাণে হ্ৰাস পোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাবোৰ বৃদ্ধি পাব। লগ সংগে আপোনালোকৰ কিছু প্ৰভাৱ পেলাব পাৰে। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকে ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰি সুন্দৰভাৱে কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। প্ৰণাম কৰি নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰি কামবোৰ কৰি যাব পাৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ৰাশিফলৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। এইবাৰ আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো সুন্দৰভাৱে এটা ভাল মুহূৰ্ত আপোনালোকে পাৰ কৰিব। প্ৰশংসা লাভ কৰিব সক্ষম হ'ব। এলাহ ভাৱ ত্যাগ কৰি আপোনালোকে কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। কিছু ক্ষেত্ৰত আপোনালোকৰ আলস্য ভাৱ আপোনালোকৰ আহিব পাৰে। আজিৰ দিনটোত নিজৰ সন্তানক লৈ কিছু চিন্তিত হৈ থকা দেখা পোৱা যায়। নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ববোৰ পালন কৰিব পাৰিলে এটা ভাল প্ৰতিফলন দেখিব। এলাহ ভাৱ ত্যাগ কৰি চলিব। মুঠতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা যায়। অৰ্থ লাভৰ যোগ দেখা পোৱা যায়। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। অন্যান্য ব্যক্তিসকলে আপোনালোকৰ সফলতাক লৈ গৌৰৱ কৰিব বা আপোনালোকৰ ছিষ্টেমবোৰ বা যি ধৰণৰ কামৰ পদ্ধতিবোৰ বা যিখিনি আপোনালোকৰ ছিষ্টেম সেই কামবোৰক লৈ আপোনালোকৰ যথেষ্ট প্ৰশংসা লাভ কৰিব। তেওঁলোকে অনুসৰণ কৰিব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকক লৈ ঘৰৰ মানুহখিনিয়ে গৌৰৱবোধ কৰিব। সুখ শান্তি বৃদ্ধি পাব। আপোনালোকৰ আজিৰ দিনটো বিশেষকৈ নিবনুৱাসকলৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পোৱা দেখা পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব। মছলাজাতীয় খাদ্যৰ পৰা কিছু আপোনালোকে দূৰত থাকিব। তেনেধৰণৰ খাদ্যবোৰে আপোনালোকৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ খাদ্য গ্ৰহণৰ সময়সূচী বা তেনেধৰণৰ খাদ্যৰ প্ৰতি পৰা আপোনালোকে বিৰত থাকিব। পুষ্টিকৰ খাদ্যবোৰ খাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকৰ বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত এটা ভাল মুহূৰ্ত পাৰ কৰিব। শুভ দেখা পোৱা যায়। আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বন্ধু বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হৈ যোৱা দেখা পোৱা যায়। যদিও কৰ্মৰ ক্ষেত্ৰত কোনো লোকৰ সৈতে আপোনালোকৰ মতবাদ বা মতানৈক্য আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰত নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। খং ৰাগবোৰ আপোনালোকে ত্যাগ কৰি চলিব। কৰ্মবোৰ কৰি যাওঁতে আপোনালোকে কামবোৰ কৰি যাওঁতে নিয়াৰিকৈ কৰি যাবলৈ চেষ্টা কৰিব। আকস্মিকভাৱে কোনো এনে সিদ্ধান্ত নল'ব বা তৎক্ষণাত কোনো সিদ্ধান্ত নল'ব যাতে আপোনালোকৰ ভৱিষ্যতে বা আপোনালোকৰ আগন্তুক আহি থকা দিনবোৰত আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দি চলিব। সিদ্ধান্ত লওঁতে ভাবি চিন্তি আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এলাহ ভাৱ ত্যাগ কৰি চলিব। আপোনালোকৰ খং ৰাগে আপোনালোকৰ কিছু ক্ষেত্ৰত আজি দিনটো প্ৰভাৱ পেলাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দি চলিলে দিনটো সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা যায়। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনোযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি লৈ যত্ন ল'ব। যাতায়াত কৰোঁতে কিছু সাৱধানতাৰ প্ৰয়োজন। বয়সস্থ লোকসকলৰ যিসকল বয়সস্থ লোক আছে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু সজাগ হৈ থাকিব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান দি চলিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মাজত কোনো এনে এটা পৰিস্থিতি আহিব পাৰে। আপোনালোকৰ মাজত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত সৰু কথা বতৰাক লৈ বা কিছুমান সৰু বা পুৰণি কিছুমান কথা বতৰাক লৈ আপোনালোকৰ মাজত মতানৈক্যৰ বা এটা মতবাদ হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দি
ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ আৰু কিছু লোকৰ সৈতে মতানৈক্য আহিব যদিও সেই সামান্য। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজিৰ দিনটোত আপোনালোকৰ সদাশিৱক স্মৰণ কৰি তেওঁৰ নাম লৈ আপোনালোকে কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব, কৰ্মবোৰ কৰি যাবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব। এবাৰ আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব গুৰু সদৃশ ব্যক্তিৰ পৰা। আপোনালোকে সৎ উপদেশবোৰ লাভ কৰিব। তেওঁলোকৰ কৰ্মৰ বা তেওঁলোকৰ দিহা পৰামৰ্শ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব। পিতৃ মাতৃৰ কথাবোৰ বা তেওঁলোকৰ আশীষ লৈ আপোনালোকে কৰ্মবোৰ কৰি যাবলৈ, কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ আনন্দৰে পাৰ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যাবোৰ দূৰ হোৱা দেখা পোৱা যায়। এনে কিছুমান সমস্যাৰ বাবে আপোনালোকে বহুদিনৰ পৰা ৰৈ আছিল বা সমস্যাবোৰ ভুগি আছিল বা প্ৰব্লেমবোৰ পাইছিল, সেই ধৰণৰ সমস্যাবোৰ আপোনালোকে কিছু পৰিমাণে দূৰ হ'ব বা সকাহ পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো মধ্যম। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব। আপোনালোকে পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে এটা ভাল প্ৰতিফলন দেখিব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ কোনো কামৰ ক্ষেত্ৰত বা ব্যস্ততা দেখা পোৱা যায়। ঘৰৰ কোনো এনে কিছুমান কাম আহিব যি নেকি কামৰ বাবে আপোনালোকে গোটেই দিনটো ব্যস্ততা দেখা পোৱা যায়। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকল, বিশেষকৈ নিবনুৱাসকলৰ সমস্যাবোৰ দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। পিতৃ মাতৃৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰা দেখা পোৱা যায়। আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং অৰ্থাৎ ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে বন্ধু-বান্ধৱীসকল চেনেলটো যদি একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব। এবাৰ আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হোৱাৰ কামনাৰে আজি ৰাশিফল কীৰ্তনলৈ আগবাঢ়িছোঁ। মনৰ আশাবোৰ আপোনালোকৰ পূৰণ হোৱা দেখা পোৱা যায়। বহুদিনৰ পৰা আপোনালোকে এনে কিছুমান কাম ভাবি আছিল বা এনেকুৱা ধৰণৰ কামবোৰ কৰিম বুলি ভাবি আছিল বা কোনো বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত হওক, আপোনালোকৰ কিছুমান মনৰ আশাৰ আপোনালোকৰ আজিৰ দিনটো পূৰণ হোৱা দেখা পোৱা যায়। আজিৰ দিনটোত আপোনালোকে কৰ্মৰ ক্ষেত্ৰত কিছু পৰিমাণে হতাশাৰ দূৰ হ'ব। আজি আপুনি কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব আপোনালোকে লাভ কৰিব পাৰে। দায়িত্ববোৰ নিজৰ যিখিনি দায়িত্ব বা হাতলৈ যিখিনি কাম আহে সেই কামবোৰ সুন্দৰভাৱে কৰি যাবলৈ চেষ্টা কৰিব। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰৰ মানুহখিনি আপোনালোকক লৈ কিছু গৌৰৱ অনুভৱ কৰিব। আপোনালোকৰ সৎ কামৰ বাবে আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ মানুহখিনি আপোনালোকৰ ওপৰত যথেষ্ট বিশ্বাস আস্থা ৰাখিব। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যাবোৰ দূৰ হ'ব। ব্যস্ততাত বৃদ্ধি পাব। আপোনালোকৰ আজিৰ দিনটোত এনে কিছুমান পৰিস্থিতি আহিব যি নেকি আপোনালোকৰ বহু বেছি সমস্যাৰ সৃষ্টি কৰা দেখা পোৱা যায়, যদিও সেই সমস্যাবোৰ আপোনালোকে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যায়। আপোনালোকৰ আজিৰ দিনটো কোনো ব্যক্তি যদি আপোনালোকে পূৰ্বতে কোনো ধৰণৰ টকা পইচা দি থৈ দিছিল বা পাবলগীয়া কিছুমান টকা পইচা হওক বা কিছু বস্তুৱে হওক আপোনালোকে লাভ কৰিবলৈ পাবলগীয়া ধন আপোনালোকে ঘূৰাই পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লৈ কিছু ব্যস্ততা বৃদ্ধি পাব পাৰে। আপোনালোকে মানসিকভাৱে কিছু অশান্তিৰ অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে সদাশিৱৰ নাম লৈ অৰ্থাৎ ভগৱান শিৱৰ নাম লৈ তেওঁ আৰাধনা কৰি দিনটো কামবোৰ কৰিব পাৰিলে দিনটো এটা বা কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব আকাশী ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বন্ধু-বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। এবাৰ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায় যদিও আপুনি আপোনাৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হ'ব লাগিব। ধৈৰ্যৰ ফল আপোনালোকৰ মিঠা। গতিকে নিজে ধৈৰ্য ধৰি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। কোনো কামৰ ক্ষেত্ৰত আপোনালোকে তৎক্ষণাত ৰিজাল্ট নিবিচাৰিব। কামবোৰ কৰি যাব, আপোনালোকে পৰিপাটিকৈ কৰি যাব, সুন্দৰভাৱে কৰি যাব, এটা ভাল প্ৰতিফলন দেখিব। ফলবোৰ আপোনালোকে নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ব, নিজৰ কামবোৰ নিজৰ বুলি ভাবি কৰি যাবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিছু জটিলতা আহিলেও আপোনালোকে সেই সমস্যাবোৰ নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব। মানসিকভাৱে আজিৰ দিনটো আপোনালোকে সুস্থ সবল দেখা পোৱা যায়। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত নিজৰ দায়িত্ববোৰ, নিজৰ
গুৰুত্বপূৰ্ণ দায়িত্ববোৰ আপোনালোকে কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব, পৰিপাটিকৈ কৰি যাবলৈ চেষ্টা কৰিব। নতুন কাম আপোনালোকৰ হাতলৈ আহিলেও বা নতুন কিছুমান ছিষ্টেম আপোনালোকে আপডেট কৰিলেও সেই কামৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব বা সিদ্ধান্তবোৰ লওঁতে ভালদৰে চাই আপোনালোকে কৰি যাবলৈ চেষ্টা কৰিব। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হৈ যোৱা দেখা যায়। ঘৰৰ মানুহখিনি আপোনালোকক লৈ গৌৰৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত কিছুমান সমস্যা আছিল যদিও সেই সমস্যাবোৰ দূৰ হ'ব। পিতৃ মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। গুৰু সদৃশ ব্যক্তিৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব। তেওঁলোকৰ সু পৰামৰ্শ বা ভাল পৰামৰ্শবোৰে আপোনালোকৰ অধ্যয়নৰ ক্ষেত্ৰত বা ছাত্ৰ জীৱনৰ যিখিনি কৰ্তব্য, যিখিনি আপোনালোকৰ পাবলগীয়া যিখিনি জ্ঞান, সেইখিনি আপোনালোকে লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে কিছু যত্ন ল'ব। আপোনালোকে কিছু ক্ষেত্ৰত আপোনালোকে দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। স্বাস্থ্য গ্ৰহণৰ অৰ্থাৎ খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো মধ্যম দেখা যায়। আজিৰ দিনটোত আপোনালোকৰ অৰ্থাৎ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। এবাৰ ৰাশিফল শিতানৰ একেবাৰে শেষতো ৰাখিলৈ আগবাঢ়িছোঁ। মীন ৰাশি বনুমনীসকল আপোনালোকৰ দিনটো শুভ হওক, দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনাৰে। এইবাৰ আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ কৰ্মক লৈ আপোনালোকক গৌৰৱ বোধ কৰিব। জ্যেষ্ঠজনৰ পৰা আপোনালোকৰ ছিনিয়ৰজনৰ পৰা আপোনালোকে যথেষ্ট সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। অধিক আত্মবিশ্বাসেৰে কামবোৰ কৰা দেখা পোৱা যায়। কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ব আৰু কৰ্তব্য সুন্দৰভাৱে পালন কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো মধ্যম দেখা যায়। ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ঘৰখনক কিছু অশান্তি বিৰাজ কৰিব পাৰে বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে ঘৰৰ কোনো ব্যক্তিৰ সৈতে। গতিকে বাৰ্তা লাভ কৰোঁতে আপোনালোকে সাৱধান হ'ব বা কথা বতৰাবোৰ আপোনালোকে সুন্দৰভাৱে ক'বলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ কিছুমান ক্ষেত্ৰত এনে ব্যক্তিৰ আপোনালোকৰ ছাপোৰ্ট পাব, যিয়ে নেকি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা বিশেষ কিছুমান কামত আপোনালোকে আগবাঢ়ি যোৱাত সহায় হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো গোপনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে এনেকুৱা এটা পৰিস্থিতি আহিব, যিয়ে নেকি আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব। দিনটো কৰ্মবোৰ কৰি থকাৰ কাৰণে কামবোৰৰ ক্ষেত্ৰত আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজিৰ দিনটোত পাৰিলে আপোনালোকে যাত্ৰা কৰোঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব। গাড়ী পাতি চলাওঁতে বা গাড়ী মটৰ চলাওঁতে আপোনালোকে ধুনীয়াকৈ সুন্দৰভাৱে চলাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অধ্যয়নৰ প্ৰতি কিছু আলস্য ভাৱ আহিব পাৰে বা এলেহুৱা ভাৱ আহিব পাৰে। পিতৃ মাতৃৰ ছাপোৰ্টত বা পিতৃ মাতৃৰ কথা বতৰাক লৈ আপোনালোকে সেই ধৰণৰ ভাৱবোৰ ত্যাগ কৰিব বা তেওঁলোকৰ কথা বতৰা আপোনালোকৰ অধ্যয়নৰ প্ৰতি পুনৰ মনোযোগ বৃদ্ধি কৰিব। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ এনেকুৱা এটা পৰিস্থিতি আহিব, সেই পৰিস্থিতিবোৰ নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব, নহ'লে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বাৰ্তা লাভ কৰোঁতে আপোনালোকে সাৱধান হ'ব। কিছু ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে উচিত কথা ক'বলৈ গৈ, ভাল কথা ক'বলৈ গৈ কোনো ব্যক্তিৰ সৈতে মতানৈক্য হ'ব পাৰে। ভাল কথাটোৱে আপোনালোকে ক'ব, কিন্তু তেওঁলোকে অলপ বেয়া ভাৱেৰে ল'ব পাৰে বা গ্ৰহণ কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে আঁতৰি থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো দবাই দিব। পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব নাপাহৰিব।